আমাৰ অসমত খুব বেছি কেঞ্চাৰ ৰোগী আচলতে ক'বলৈ গ'লে অসমত ঘৰে ঘৰে কেঞ্চাৰ ৰোগী বৃদ্ধি পাইছে ইয়াৰ কাৰণটো কি এটো মানে ধৰি লওক আমাৰ ইয়াত মানে যেটো লাইফষ্টাইলটো অলপ বেলেগ ধৰণৰ লাইফষ্টাইল আমাৰ ইয়াত যেনেকৈ তামোল পাণ যেটো এৰিকানাট বুলি কয় সাইন্টিফিক টাৰ্মত মেডিকেল টাৰ্মত এৰিকানাটত এটা কাৰ্চিনোজেন থাকে এই এৰিকানাটটো বহুত পুৰা নৰ্থ ইষ্টত ইভেন আসাম মেঘালয়ত বহুত খায় বহুত মেক্সিমাম ঘৰতে চলে এৰিকানাট তামোল পাণ তামোল সেইটো কাৰণে কি তাত কাৰ্চিনোজেন এটা থাকে যেটো কয় পলি এৰোমেটিক হাইড্ৰকাৰ্বনছ বুলি কয় কাৰণ বহুত কাৰ্চিনোজেন থাকে তাৰ ভিতৰত এৰোমেটিক হাইড্ৰকাৰ্বনছ মেইন আৰু তাৰ কাৰণে কেঞ্চাৰ হ'ব পাৰে সেইকাৰণে কেঞ্চাৰটো এই বিটেল নাট টবেকো এইবোৰ সেৱন বহুত বেছি আমাৰ ইয়াত আৰু ইভেন স্মকিং অলছো বহুত কমন আৰু নৰ্থ ইষ্টৰ বেলেগ ষ্টেটত অসমত ইমান কমন নহয় যেনেকৈ স্মক মিট নাগালেণ্ডত ইভেন মেঘালয়ত স্মক মিটটো বহুত সেৱন কৰে স্মক মিটৰ পৰাও কেঞ্চাৰ হয় এইকাৰণে মেইনলি লাইফষ্টাইলৰ কাৰণে আৰু এটা কাৰণ আছে আগতে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো ইমান ডেভেলপ নাছিলে ডক্টৰৰ সংখ্যাও কম আছিলে হস্পিটেলো কম আছিলে মানে সেইবোৰ পেচেণ্টবিলাক যোৱা নাছিলে আজিকালি ইমান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হৈছে গাঁৱে গাঁৱে ডক্টৰ আছে পেচেণ্টবোৰৰ কাৰণে সুবিধা হৈছে আৰ্লি ডায়েগন'চিছ হোৱা হৈছে পেচেণ্টবোৰ আগতে পেচেণ্টবোৰ আগৰ জেনেৰেশ্যনৰ পেচেণ্টবিলাকক কিহৰ কাৰণে মানে ঢুকাই মানুহে গমেই নাপায় কি কাৰণটো কি বুজি পাইছেনে আজিকালি পেচেণ্টবোৰ মানে ডক্টৰৰ ওচৰত যায় ডায়েগন'চিছ হৈ যায় মানে আৰ্লি ডায়েগন'চিছ হৈ যায় সেইটো কাৰণে নাম্বাৰটো বাঢ়ি যায় এই কেঞ্চাৰ ৰোগটো নহ'বলৈ আমি ঘৰুৱাভাৱে কি ধৰণৰ চিকিৎসা বুলিয়ে যদি কওঁ আছে ঘৰুৱাভাৱে কিবা ব্যৱস্থা ল'ব পাৰোঁ নেকি যেনেকৈ আগতে আকৌ আমি কাৰণবিলাক যেনেকৈ কেঞ্চাৰ কিয় হয় কাৰণবোৰ জানিব লাগে এটা হ'ল এনভাইৰমেণ্টেল কজ যিবিলাক আমি প্ৰিভেণ্ট কৰিব পাৰোঁ মানে ইনিভেটেবল নহয় মানে অলপ আমি কিবা ধৰণে যেনে লাইফষ্টাইল চেঞ্জটো আমি ইনিভেটেবল নহয় সেইবিলাক আমি প্ৰিভেণ্ট কৰিব পাৰোঁ সেইবিলাক চেঞ্জেছ যেনেকৈ আপুনি ভাল খাদ্য খাওক স্মকিং বিটেল নাট বা এলকহল কনজাম্পশ্যন কমাই দিয়ক বা বন্ধ কৰক গ্ৰীণ ভেজিটেবলছ খাওক ফ্ৰুটছ খাওক ফেট ফ্ৰী ডায়েট খাওক যিমান খাই খোৱাত যিমান ফেট থাকিব ইমানে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে বডিটো মেইনটেইন কৰক বেছি অবেচিটি হ'ব নালাগে ৰেগুলাৰ এক্সাৰচাইজ কৰক ইভেন 30 মিনিটছ ৱাকিং 5 days ইন এ উইক ইজ চাফিচিয়েণ্ট এনেকৈ কয় ৰিচাৰ্চত পোৱা গৈছে সেইটো হ'ল এনভাইৰমেণ্টেল কজৰ কিছুমান কাৰণ থাকে যেনেকৈ পলিউশ্যনটো আমি কমাব নোৱাৰোঁ বুজি পাইছেনে কিন্তু আমি এভইড কৰিব পাৰোঁ যেনেকৈ মাস্ক পিন্ধি লওক বুজি পাইছেনে কেতিয়াবা যদি পলিউটেণ্ট এৰিয়াত যাব নালাগে বা কিছুমান জেনেটিক ফেক্টৰ্ছ থাকে জেনেটিক ফেক্টৰটো আমি এভইড কৰিব নোৱাৰোঁ প্ৰিভেণ্ট কৰিব নোৱাৰোঁ যেনেকৈ 10% কেছত কি হয় আমাৰ এইবিলাক প্ৰিভেণ্ট কৰিব নোৱাৰোঁ যেনেকৈ বংশগতভাৱে এটা কেঞ্চাৰ হৈ আছে ব্ৰেষ্ট কেঞ্চাৰ যেনেকৈ ব্ৰাকা পজিটিভ পেচেণ্টৰ হয় বংশগতভাৱে হৈ আছে আমি প্ৰিভেণ্ট কৰিব নোৱাৰোঁ কিন্তু সেইবোৰ বস্তু আমি ডিটেক্ট কৰিব পাৰোঁ বাই আৰ্লি ডায়েগন'চিছ সেইকাৰণে আৰু এটা হ'ল স্ক্ৰিনিং ইজ ভেৰি ইম্পৰ্টেণ্ট যাতে বেমাৰটো আৰ্লি ষ্টেজত ডিটেক্ট কৰিব পাৰি